সকলোকে শ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যি জাতীয় সংস্কৃতি পৰম্পৰা থলুৱা ৰুটি পিঠাৰে যাতে ভোগালী বিহু পালন কৰে আৰু বিশেষভাৱে যুৱ চামে মই আহ্বান জনাব বিচাৰিছোঁ যুৱ চামক যে পৰিয়ালৰ সৈতে একেলগে ধুনীয়াকৈ পৰিয়াল কুটুম যি আছে সকলোকে লৈ পেলাই এই বিহু পালন কৰিব লাগে আৰু যাতে আমাৰ যি সংস্কৃতি আছে নিচাযুক্ত পদাৰ্থ বা এইবিলাক সেৱন কৰি পেলাই আমাৰ সংস্কৃতিটো মানে বিকৃত কৰিব নালাগে। আমি আজিকালি প্ৰায়ে দেখা পাওঁ বহুত মানে আমি এনেকৈ শুনিবলৈ পাওঁ, বাতৰি শুনিবলৈ পাওঁ, আমাক ভাল নালাগে। সেইকাৰণে পৰিয়ালৰ সৈতে পালন কৰাটো এইটো এটা বেলেগ এটা আমেজ আছে আৰু সকলোকে ভাল লাগে। পৰিয়ালৰ জ্যেষ্ঠসকলে বিচাৰে যে পৰিয়ালৰ সৈতে আমি এনেকুৱা উৎসৱবিলাক আমি একেলগে পালন কৰোঁ বুলি। চ' আমি যুৱ চামে কি হয়, আমি অলপ ছেপাৰেট কৰিব বিচাৰোঁ, ফূৰ্তা ফূৰ্তি নহয় বুলি। এই ফূৰ্তা ফূৰ্তিতে আমাৰ বহুত ক্ষতি হৈ যায়। গতিকে বিহু কমচে কম আমাৰ জাতীয় পৰম্পৰা যি আছে এই কেইদিন যাতে আমি অলপ অপসংস্কৃতিৰ পৰা আমি যাতে দূৰত ৰাখোঁ নিজকে, সেইটোৰ কাৰণে মই আহ্বান জনাইছোঁ। ৰাজনীতিৰ ক্ষেত্ৰত আপুনি যিহেতু এজন বিটিআৰৰ EM হৈ আছে, তেনে ক্ষেত্ৰত বহুখিনি কৰণীয় কাম আপুনি কৰিছে, উন্নয়নমূলক কাম কৰিছে। তেনে ক্ষেত্ৰত আৰু আগন্তুক যি কৰিবলগীয়া যি উদ্যোগ হয় হয় আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱা ডিচেম্বৰ মাহত আমি আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ 4 বছৰ যি বৰ্ষপূৰ্তি সেইটো আমি পালন কৰিলোঁ আৰু এই 4 বছৰত আমাৰ বহুতো অভিজ্ঞতা হ'ল। আমি বহুতো কাম নিজে শিকিলোঁ, জানিলোঁ যে ডেভেলপমেণ্ট বুলি ক'লে কি হয়। আচলতে ডেভেলপমেণ্ট বুলি কি হয়, ৰাস্তা ঘাট বা ইনফ্ৰাষ্ট্ৰাকচাৰ নহয়, ইয়াতে সকলো দিশটো সোমাই আছে, অকল এটা দিশ নহয়। আমি মানে আগতে হয়তো এনেকৈ বহুতৰ মানে চিন্তাধাৰা এনেকুৱা আছিলে যে ডেভেলপমেণ্ট মানে ৰাস্তা এটা হৈ গ'ল বা ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ গ'ল, সেইটো বুলি ভাবিছিলোঁ। কিন্তু এতিয়া আমি নিজে কৰি পেলাই বহুতখিনি কথা গম পাইছোঁ যে কৰণীয় বহুত ক্ষেত্ৰত আছে, বহুত দিশত আছে। এতিয়া কিছুমান নতুন কথা আমাৰ বিটিআৰ চিফ ডাঙৰীয়াৰ পৰা আমি শুনিবলৈ পাইছোঁ। সেইটো হ'ল হেপিনেছ মিছন আৰম্ভ কৰিছে। সেইটো যে আমাৰ ৰাস্তা ঘাট পদূলি চব উন্নত হৈ গ'ল, আমি উপাৰ্জনো আমাৰ বহুত হৈ গ'ল, আমি বহুত মানে লাখৰ মানে জীৱন যাপন কৰি আছোঁ। তথাপিও যদি আমি পৰিয়ালত যদি আমি সুখী নহয় আচলতে, তেতিয়াহ'লে সেই উন্নতিৰ কি অৰ্থ থাকিল। গতিকে আৰু আমাৰ 4 বছৰ আমি ইতিমধ্যে অতিক্ৰম কৰিলোঁ। গতিকে এইটো বছৰতো আমাৰ বহুতখিনি কৰণীয় আছে, বহুত ক্ষেত্ৰতে কৰণীয় আছে, বহুত ইনকমপ্লিট কামবিলাক আছে, সেইখিনি কমপ্লিট কৰিব লাগিব। আৰু একে ক্ষেত্ৰতে আমি যিখিনি নতুন ভিজনবিলাক লৈছোঁ, আপোনালোকে ইতিমধ্যে গম পাইছে যে গোটেইখিনি জনগোষ্ঠীক বিটিআৰত সন্মান দি পেলাই তেখেতসকলে যাতে নিজৰ সংস্কৃতি ভাষা সকলোকে লৈ পেলাই জীয়াই থাকিব পাৰে ইয়াতে, তাৰ বাবে মিছন ডকুমেণ্টছ বনাইছে গোটেই 26টা জনগোষ্ঠীৰ কাৰণে। সেইবিলাক আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ ওপৰত কাম কৰিব লাগিব। আৰু ইয়াতে এটা কথা চিন্তা কৰা হৈছে যে অকল এটা পাৰ্টিকুলাৰ জাতি যাতে মানে অকল আগুৱাই যায় সেইটো নহয়, সকলোৱে একেলগে আগুৱাই যাওঁ আমি। আৰু বিটিআৰটো এটা মডেল হিচাপে ছেট আপ কৰিব পাৰোঁ গোটেই ভাৰতবৰ্ষতে হওক বা গোটেই বিশ্বতে হওক, যে বিটিআৰত এনেকৈ হৈ আছে বুলি, এনেকৈ পৰিৱৰ্তন আহিছে বুলি। আৰু ইতিমধ্যে প্ৰত্যক্ষ কৰিছে জনসাধাৰণে যে ডেভেলপমেণ্টৰ আগত কিন্তু শান্তি বিৰাজমান হৈছে। চ' শান্তিৰ পিছতে আমি ডেভেলপমেণ্টৰ কথা চিন্তা কৰিবলৈ পাইছোঁ। এতিয়া আজিৰ তাৰিখত এটা এনেকুৱা সময় আছিলে য'ত নেকি এছেম্বলিটো মানুহে মানে প্ৰতিনিধিয়ে কুৱেশ্যনাৰাইজ কৰিব নোৱাৰে, এনেকৈ এটা অপশাসন চলি আছিলে। আৰু আজিৰ তাৰিখত জনসাধাৰণেও মানে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে বা জনসাধাৰণেও চৰকাৰক জবাবদিহি কৰিব পাৰে যে ইমানখিনি মানে গণতন্ত্ৰ ইয়াতে সাব্যস্ত হৈছে। গতিকে এইটো আমাৰ কাৰণে কিন্তু বহুত ভাল কথা। আৰু মই অকল জনপ্ৰতিনিধি নহয়, জননেতা হিচাপেও মই মানে এজন সাধাৰণ ৰাইজ হিচাপেও মই এইখিনি কথা মই মানে বহুত ভাল পাইছোঁ। আৰু এনেকাই গভৰ্ণমেণ্ট এটা আমি বিচাৰিছিলোঁ য'ত নেকি আমি মানে স্বাভিমানেৰে আমি জীয়াই থাকিব পাৰোঁ। চ' এই গভৰ্ণমেণ্টৰ পৰা আমি সেইখিনি পাবলৈ সক্ষম হৈছোঁ।
এতিয়া বৰ্তমান দেখিছোঁ BTR-ৰ যিখিনি খিলঞ্জীয়া জনগোষ্ঠী আছে তাৰোপৰি বহুখিনি মানে জনগোষ্ঠী আছে তেওঁলোকৰ মাজত এটা খোকোজা আছে BTR চৰকাৰখনে যি উন্নয়নমূলক কাম কৰিব লাগে সেইখিনি কিছুমান দায়িত্ব পোৱা নাই বুলি কৈ আছে তেনেকৈ কি কৰিব তাৰমানে এনেকুৱাও হয় যে যেতিয়া আশাবিলাক বেছি হৈ যায় ইয়াৰ আগতে কিন্তু মানুহে সেইটো চিন্তাই কৰা নাছিলে কিন্তু এতিয়া সকলো জনগোষ্ঠীৰ হওক বা কিবা হওক আশাবিলাক বেছি হৈ গৈছে তো 4 বছৰত সকলোকে সন্তুষ্ট কৰাটো ইমান এটা সম্ভৱপৰ নহয় আৰু BTR এটা কাউন্সিল হয় ইয়াতে আমি আমাৰ ৰেভিনিউ কিমান আছে আপোনালোকে জানে গতিকে সেইখিনিৰে ইমানখিনি কাম কৰাটো ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাটো সকলো দিশত কাম কৰাটো এইটো ক্ৰমাৎ মানে ইম্পচিবল অলপ হয় যদিও আমি যিমানখিনি ফাণ্ড এলকেশ্যন আমি পাই আছোঁ সেইটো যাতে 100% ইমপ্লিমেণ্ট হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ আগতো ফাণ্ড আহি আছিলে কিন্তু ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আগতে গণ্ডগোল আছিলে এতিয়া ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কিন্তু মানে আপুনি এইটো সন্দেহ কৰিব নোৱাৰে কিয়নো 100% হ'ব লাগিব ৰিভিউৰ পিছত ৰিভিউ মিটিং হৈ আছে এটা ডিপাৰ্টমেণ্টৰ ওপৰত আৰু এটা মানে কমিটি বহাই থৈ দিছে যে কামবিলাক ভালকৈ হৈ আছে নে নাই সেইটো ক্ষেত্ৰতে এতিয়া আপোনালোকে গম পাইছে যে আমি বহুত ক্ষেত্ৰত মানে জল জীৱন আঁচনিৰ ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত অলপ কমপ্লেইন পাইছোঁ লগে লগে ৰিভিউ মিটিং আমাৰ চিফ ছাৰে লৈ লৈছে ওদালগুৰিত বিভিন্ন জিলাত লৈছে যে এই আচলতে এইটো ইমপ্লিমেণ্ট হৈ আছে নাই বহুত ক্ষেত্ৰত এনেকুৱা হৈছে নলা খান্দিছে পাইপ খোলাকৈ এৰি দিছে আৰু আজি এক বছৰ 2 বছৰ আগতে আঁচনিটো হৈ যাব লাগিছিলে এতিয়ালৈকে হোৱা নাই এনেকৈ মানে অকল মই এইটো ডিপাৰ্টমেণ্টৰ কথা কৈ আছোঁ বেলেগ ডিপাৰ্টমেণ্টৰো এনেকৈ আছে চ' এই ইমপ্লিমেণ্টৰ ক্ষেত্ৰত বহুত কথা আহি যায় আৰু মানে আৰু এটা কথা জনসাধাৰণে ভাল পাব লাগে যে আমাৰ চৰকাৰটো ধাৰুৱা নহয় আগতে ধাৰ লগাই যোৱা গভৰ্ণমেণ্ট আছিলে এইটো চৰকাৰ ধাৰুৱা নহয় আমি যিমানখিনি ফাণ্ড এলকেশ্যন পাইছোঁ তাৰে ভিতৰত এইখিনি ডেভেলপমেণ্টটো পৰিৱৰ্তনটো আমি আনিবলৈ সক্ষম হৈছোঁ আমি মানে এনেই কথাৰ ফুলঝাৰি দিয়া নাই একচুৱেল ডেভেলপমেণ্টটো কৰি আছোঁ আৰু যাতে পৰৱৰ্তী যি গভৰ্ণমেণ্ট হয় এওঁলোকেও যাতে ধাৰত পুত নাযায় তাৰ কাৰণেও লক্ষ্য ৰাখি পেলাই কাম কৰা হৈ আছে কিয়নো এবাৰ যদি গভৰ্ণমেণ্টে লাইবিলিটিছত পুত যাবলগীয়া হয় তেতিয়া আৰু নতুন চিন্তা কৰিব সক্ষম নহয় তেখেতসকলে গতিকে এনেকৈ ধুনীয়াকৈ গভৰ্ণমেণ্টটো চলি আছে আৰু এই 2025তে আমাৰ নেক্সট BDC নিৰ্বাচন হ'ব তাৰ বাবেও ধুনীয়াকৈ আমাৰ দলীয় কামবিলাক চলি আছে আৰু যিখিনি ৰাইজৰ আমি ৰেছপন্স পাইছোঁ সেইটোকতো ক'ব পাৰি যে এইবাৰ আমাৰ যোৱাবাৰতকৈ 10 গুণ বেছি ভাল ফল এটা হ'ব লাগে সেইটো আশা ৰাখিছোঁ 2025 চনৰ যে BTR নিৰ্বাচন হ'ব তাত BPF-ৰ পৰা বহুখিনি প্ৰত্যাখ্যান আহিব তাৰমানে দুই এজনৰ বাহিৰে BPF-ৰ লিডাৰক মই ফিল্ডত দেখাই নাই ইভেন আপোনালোকক এটা কথা জনাব বিচাৰোঁ মই যে এছেম্বলি যিখিনি হয় যে কুৱেশ্যন আৱাৰ্ছ হয় তাতো দুই এজনৰ বাহিৰে বাকীবিলাকো দেখা নাপাওঁ যি BPF দলৰ মুৰব্বী তেখেতে আজি আৰম্ভণিৰ পৰা 4 বছৰ আমি অতিক্ৰম কৰিলোঁ এদিনো তেখেতে এছেম্বলি মানে এটেণ্ড নকৰিলে আমিতো মানে সুধিবই বিচাৰোঁ যে কিয় নকৰে তেখেততো জনপ্ৰতিনিধি হয় আৰু মানে মহামান্য আমাৰ যি BDCৰ এছেম্বলি সেইটোক মানে অমান্য কৰাটো মোৰ মতে ভাল নহয় তেনেক্ষেত্ৰত দেখা গৈছে যে তেওঁলোকৰ যিটো বিৰোধীৰ যিটো ভইচ সেই ভইচবিলাক তেওঁলোকে এছেম্বলিত নকৰি পেলাই জনসাধাৰণৰ মাজত যে কৰি আছে কিয় মানে এইটো এটা কথা আছে না এছেম্বলিত কৰিলে কি হয় বস্তুটো ইমপ্লিমেণ্ট হয় আৰু এইটো দৰকাৰ এছেম্বলি বনাইছে কিয় আৰু কুৱেশ্যন আৱাৰ্ছ ৰাখিছে কিয় যে বস্তুবিলাক তাৰ পৰা পিয়'ৰ হৈ পেলাই ওলাওক যিকোনো আঁচনি হওক যিকোনো ইছ্যু হওক তাৰ পৰা পিয়'ৰ হৈ পেলাই ওলাওক সেইকাৰণেতো গণতন্ত্ৰ ইয়াতে চলি আছে চ' তাতে যদি ৰ'ল নহয় বাহিৰত এনেই আৰু মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে ভাষণবাজি কৰি থাকিলেতো নহ'ব আচল পাৰফৰ্মেঞ্চটো তাতে দেখাওক আচল পাৰফৰ্মেঞ্চটো তাতে দেখাব লাগিব মানুহক ইয়াতে জনসাধাৰণক এনে বিভ্ৰান্তি কৰি পেলাই লাভ নাই আৰু সেইটো কাৰণে মই আপোনালোকক পুনৰবাৰ কৈ আছোঁ যে দুই এজন লিডাৰৰ বাহিৰে BPF-ৰ না ফিল্ডত চাইছোঁ না আমি এছেম্বলিত চাইছোঁ কাকো দেখা নাই আৰু জনসাধাৰণৰ মাজত লিডাৰ থাকিবই লাগিব তেখেতসকলে ইভেন অপজিশ্যনৰ যি ৰোল ল'ব লাগে সেইটোৱে ল'ব পৰা নাই তো বাকী আৰু কি কৰিব সেইটোতো আপোনালোকে গম পায়